এবাৰ কোকৰাঝাৰত হোমগাৰ্ডৰ চাঞ্চল্যকৰ হত্যাকাণ্ড কোকৰাঝাৰ আমগুৰিৰ ডাবলি গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ডটো দেওবাৰে নিশা দুৰ্বৃত্তই হানি খুচি হত্যা কৰিলে এগৰাকী গৃহৰক্ষী জোৱানক আৰু গৃহৰক্ষী জোৱানজনক বাসুদেৱ কিস্কু বুলি চিনাক্ত কৰা হৈছে আৰু দুৰ্বৃত্তৰ হাতত হত্যাৰ বলি হোৱা বাসুদেৱ কিস্কুৰ ঘৰ হৈছে চিৰাং জিলাৰ গুৰুভাষাৰ ৰাৱণগাঁও গাঁৱত বুলি জানিব পৰা গৈছে আৰু বাসুদেৱ কিস্কু কোনে হত্যা কৰিলে সেই সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই বাসুদেৱ কিস্কু চিৰাং জিলাৰ বেংটল আৰক্ষী চকীত গৃহৰক্ষী জোৱান হিচাপে কৰ্মৰত আছিল আৰু ৰহস্যজনকভাৱে দেওবাৰে নিশা কোকৰাঝাৰ আমগুৰিৰ ডাবলি গাঁৱত মৃতদেহ উদ্ধাৰ কৰা হয় আৰু মটৰ চাইকেল ৰখাই দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে পৰিয়াল তথা স্থানীয় ৰাইজৰ মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড আৰু হত্যাকাণ্ডৰে জড়িত উচিত শাস্তিৰ দাবী ভুক্তভোগী পৰিয়াল তথা স্থানীয় ৰাইজে আমি জনাইছোঁ দৰ্শকসকলক এয়া হৈছে কোকৰাঝাৰৰ দৃশ্য কোকৰাঝাৰৰ হোমগাৰ্ডৰ চাঞ্চল্যকৰ হত্যাকাণ্ডে জোকাৰি গৈছে সমগ্ৰ কোকৰাঝাৰ জিলা আৰু দেওবাৰে নিশা এইদৰে দুৰ্বৃত্তই হানি খুচি হত্যা কৰিলে এগৰাকী গৃহৰক্ষী জোৱানক বাসুদেৱ কিস্কু সি বেণ্টল আউটপোষ্টত ডিউটি ঘাটি আছিল তাৰে পৰা CM প্ৰগ্ৰাম আছিল CM প্ৰগ্ৰামৰ ডিউটি আহিছিলে 29 তাৰিখলৈকে আছিল তাৰপিছত 30 তাৰিখ ঘৰত আছিল 30 তাৰিখৰ ঘৰত থাকি যোৱাকালি কি কাৰণত কোকৰাঝাৰত আহিছিলে আমি গম নাপাওঁ এই কোকৰাঝাৰ আহি থাকোঁতে এই ডাবলেগাঁও জাগাখিনিত কোনোবাই দুষ্কৃতীয়ে ইহঁতক হত্যা কৰিলে হত্যা কৰিলে এই হত্যাকাৰীক যাতে আমাৰ উচিত তদন্ত হ'ব লাগে সেই সম্পৰ্কে আমাৰ চিৰাং ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী প্ৰেছিডেণ্ট হোমগাৰ্ডৰ তৰফৰ পৰা দুষ্কৃতিক যাতে কৰায়ত্ব কৰিবলৈ আমি আহ্বান জনাইছোঁ দোষীক কৰায়ত্ব কৰিব লাগে আৰু আইনমতে শাস্তি দিব লাগে কিবা কাৰণ থাকিব পাৰে কাৰণ এতিয়ালৈকে আমি গম পোৱা নাই আজি আহিছোঁ আমি যোৱাকালি ৰাতি খবৰ পাইছোঁ যোৱাকালি ৰাতি হৈ গ'ল কেইটামানৰ ঘটনা এইটো এনেই ইহঁতক সোধামতে 9টা 9:30 এইখিনি গাড়ী চলাইছিল গাড়ী চলাই ডিউটি কৰিছিল জেনেৰেল ডিউটি হোমগাৰ্ড ডিউটি হোমগাৰ্ড ডিউটি